গণৰাজ্য দিৱসৰ সমৃদ্ধিশালী উপলক্ষে ইয়াত উপস্থিত থকা সকলোকে শুভ ৰাতিপুৱা। গণতন্ত্ৰ দিৱস প্ৰতি বছৰে ২৬ জানুৱাৰীত উদযাপন কৰা হয়। এই বছৰ ভাৰতে ইয়াৰ ৭৩তম গণৰাজ্য দিৱস উদযাপন কৰিব। গণৰাজ্য দিৱস সেই ঐতিহাসিক মুহূৰ্তটোক মনত ৰাখিবলৈ উদযাপন কৰা হয় যেতিয়া আমাৰ ৰাষ্ট্ৰ এখন স্বাধীন গণৰাজ্য দেশ হৈ পৰিছিল। আমি সকলোৱে জানো যে ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল আৰু দেশৰ নিজা সংবিধান নাছিল। তাৰ পৰিৱৰ্তে ভাৰত ব্ৰিটিছৰ দ্বাৰা কাৰ্যকৰী কৰা আইনৰ দ্বাৰা পৰিচালিত হৈছিল। অৱশ্যে বহুতো আলোচনা আৰু সংশোধনৰ পিছত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত এখন সমিতিয়ে ভাৰতীয় সংবিধানৰ এখন খচৰা দাখিল কৰে, যিটো ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গৃহীত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছিল। একেদিনাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদেও ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকাল আৰম্ভ কৰে আৰু সংবিধান সভা নতুন সংবিধানৰ ধাৰাৰ অধীনত ভাৰতৰ সংসদ হৈ পৰিছিল। স্বাধীনতাৰ পিছৰে পৰা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ৰাজপথত ৰাষ্ট্ৰীয় ৰাজধানীৰ নতুন দিল্লীত গণৰাজ্য দিৱসৰ মুখ্য উদযাপন অনুষ্ঠিত হৈ আহিছে। ভাৰতক শ্ৰদ্ধাঞ্জলি জনাই ৰাজপথত গণৰাজ্য দিৱসৰ আনুষ্ঠানিক কুচকাৱাজ অনুষ্ঠিত হয়। উদযাপনটো ৰাষ্ট্ৰপতি ভৱনৰ দুৱাৰৰ পৰা আৰম্ভ হয় আৰু তাৰ পিছত ভাৰতীয় গেটৰ ওপৰেৰে ৰাজপথত ৰায়ছিনা পাহাৰ গণৰাজ্য দিৱসৰ মুখ্য আকৰ্ষণ। আনুষ্ঠানিক কুচকাৱাজৰ পিছত ৰাজপথত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিভিন্ন গণমান্য ব্যক্তিৰ উপস্থিতি আছে। প্ৰতি বছৰে উদযাপনৰ অংশ হিচাপে ভাৰতে সন্মানীয় অতিথিসকলক আতিথ্য দি আহিছে, যি ৰাজধানীত গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে আন দেশৰ ৰাজ্য বা চৰকাৰৰ মুৰব্বী হ'ব পাৰে। উদাহৰণস্বৰূপে ২০১৫ চনৰ ২৬ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামা গণৰাজ্য দিৱসত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজপথত পতাকা উত্তোলন অনুষ্ঠান বেছিভাগ ৮ PM অনুষ্ঠিত হয়, যাৰ পিছত ৰাষ্ট্ৰপতিৰ দ্বাৰা গণতন্ত্ৰ দিৱসৰ ভাষণ আৰু গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ অনুষ্ঠিত হয়। গণতন্ত্ৰ দিৱসৰ পদযাত্ৰাক উৎসৱৰ এক চকুত লগা উপাদান হিচাপে গণ্য কৰা হয় আৰু ই ভাৰতীয় সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য প্ৰদৰ্শন কৰে। ই ভাৰতীয় প্ৰতিৰক্ষা সামৰ্থ্যও প্ৰদৰ্শন কৰে। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ ৯ৰ পৰা ১২টা পৃথক ৰেজিমেণ্ট তেওঁলোকৰ বেণ্ডৰ সৈতে তেওঁলোকৰ সকলো আনুষ্ঠানিক সজ্জাত পদযাত্ৰা কৰে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কামাণ্ডাৰ ইন চিফ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অভিবাদন জনায়। এই সন্মানীয় অনুষ্ঠানত আমাৰ দেশৰ নায়কসকল, সৈনিকসকলক পাহৰি যোৱা নাই। যিকোনো মূল্যত দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা শ্বহীদ আৰু নায়কসকলক সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। প্ৰত্যেক বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ত অতি উৎসাহ আৰু শক্তিৰে গণৰাজ্য দিৱস পালন কৰা হয়। বিদ্যালয়সমূহত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়, যাৰ ভিতৰত আছে নৃত্য, গান আৰু গণতন্ত্ৰ দিৱসৰ ভাষণ দিয়া। কিন্তু এই সকলোবোৰৰ বাহিৰেও সংবিধানে ঘোষণা কৰে যে ভাৰত এখন সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য। ই ইয়াৰ নাগৰিকসকলৰ ন্যায়, সমতা, স্বাধীনতা আৰু ভ্ৰাতৃত্বৰ আশ্বাস দিয়ে। ই আমাক নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু কৰ্তব্য প্ৰদান কৰে। এই গণতন্ত্ৰ দিৱসত মই আশা কৰোঁ যে আমি ধনী বা দৰিদ্ৰ, এজন শক্তিশালী ৰাজনীতিবিদ বা নিয়মীয়া নাগৰিকেই নহওক, আমি আমাৰ বিস্ময়কৰ সংবিধানৰ দ্বাৰা আমাক প্ৰদান কৰা এই মৌলিক নীতি আৰু মূল্যবোধক সন্মান কৰি যাওঁ, যাতে আমি আগবাঢ়ি যাওঁ আৰু এই ৰাষ্ট্ৰ গঢ়ি তোলাত অব্যাহত ৰাখোঁ। আমি আমাৰ দেশখন যি ভেটিৰ ওপৰত নিৰ্মাণ কৰা হৈছে তাৰ ভেটি এৰি নাযাওঁ। মই এই ভাষণটো এই বুলি শেষ কৰিব বিচাৰোঁ যে ভাৰত এখন গণতান্ত্ৰিক দেশ। এখন গণতান্ত্ৰিক দেশত বাস কৰা নাগৰিকসকলে দেশৰ নেতৃত্বৰ বাবে তেওঁলোকৰ নেতা নিৰ্বাচন কৰাৰ সৌভাগ্য উপভোগ কৰে। যদিও আমি এখন দেশ হিচাপে যথেষ্ট অৰ্থনৈতিক উন্নতি আৰু সফলতা দেখিছোঁ, তথাপিও আমাৰ পথত বহুতো বাধা আছে, যেনে দৰিদ্ৰতা, নিবনুৱা, প্ৰদূষণ আৰু যোৱা দুবছৰ ক'ভিড। নাগৰিক হিচাপে আমাৰ কৰ্তব্য হৈছে এই প্ৰত্যাহ্বানবোৰ সন্মুখীন হোৱা আৰু আনফালে শক্তিশালী হৈ ওলাই অহা। গতিকে আমি সকলোৱেই এটা কাম কৰিব পাৰোঁ
যে আমি ইজনে সিজনক প্ৰতিশ্ৰুতি দিম যে আমি নিজৰ এক উন্নত সংস্কৰণ হৈ পৰিম, যাতে আমি এই সকলো সমস্যা সমাধান কৰাত আৰু আমাৰ দেশক এক উন্নত স্থান তৈয়াৰ কৰাত অৰিহণা যোগাব পাৰোঁ। ধন্যবাদ। জয় হিন্দ। লিখনি শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব।